শাৰদীয় দুৰ্গা উৎসৱলৈ মোৰ আৰু মোৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোকলৈ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ। ভিডিঅ'টো কিন্তু আপোনালোকে অলপ পলমকৈ চাবলৈ পাব। আজি সপ্তমী পূজা বুলি আমি চাৰিগৰাকী সপ্তমী পূজা চাবলৈ ওলাই আহিলোঁ। চাৰিগৰাকী মানে আপোনালোকে চাগে ভাবিছে কোন কোন? মই, মোৰ ভণ্টি দুজনী আমাৰ ওচৰতে থাকে আৰু মা। হাজবেণ্ডে ঘৰত গমেই পাইছে নহয়, খেল চলি আছিলে ন, সেইটো কাৰণে তেওঁলোক আহিবলৈ নিবিচাৰিলে। মোৰ মা, মই, আমি চাৰিকেইজনী আহিছোঁ। আমি এতিয়া গৈ আছোঁ আমাৰ লক্ষী মন্দিৰৰ অভিমুখে। লক্ষী মন্দিৰত খুব ধুনীয়া পূজা হয়। আজি আপোনালোককো দেখুৱাম আমাৰ লক্ষী মন্দিৰৰ পূজাখন কেনেকুৱা হয়, ব'লক। আগৰ সমান বাৰু ইমান ভিৰ হোৱা নাছিলে, কিন্তু তথাপি মানুহবিলাক যেতিয়া ওলাই আহিছে বৰ ভাল লাগিছিলে, বৰ সুন্দৰ লাগে। এইখন হৈছে আমাৰ লক্ষী মন্দিৰৰ পূজাখনৰ মেইন গেটখন। দেখিছেনে কিমান সুন্দৰকৈ বনাইছে? এয়া হৈছে আমাৰ লক্ষী মন্দিৰৰ পূজা। চাওকচোন ইমান সুন্দৰকৈ বনাইছে। কিমান কষ্ট কৰে দুৰ্গা পূজা আহিলে, কিমান কষ্ট কৰে। সেই কষ্টবোৰ দেখিলেই ভাল লাগে আৰু লাষ্টত গৈ পেলাই সেই কষ্টবোৰ ইমান ধুনীয়াকৈ পৰিণত হয়গৈ, চায়ে ভাল লাগি যায়। মই আৰু মোৰ মায়ে পূজাত ঘৰত সোমাই থাকিবলৈ একেবাৰেই ভাল নাপাওঁ। খুবেই ভাল লাগে পূজালৈ ওলাই আহিলে, মনটো বহুত ভাল লাগে। আৰু দুৰ্গা দেৱী বুলি ক'লেতো ক'বই নালাগে, মই খুবেই ভাল পাওঁ দুৰ্গা মাক। সকলো ভগৱানকে ভাল পাওঁ, তথাপি দুৰ্গা মা বুলি ক'লে মানে মোৰ মনত বেলেগ এটা ফূৰ্তি আহি যায়। এইখন হৈছে আমাৰ লক্ষী মন্দিৰৰ পূজা। আপোনালোকেও উপভোগ কৰকচোন আমাৰ লগতে। মোৰ প্ৰাণৰ ভক্তৰ ওপৰত কৰিছা অত্যাচাৰ, শুনি ল নাপাবি নিস্তাৰ। কোনো কালে মই কাকো বাধা দিয়া নাই। তুমি দেৱী, মোৰ কামত বাধা দিয়াৰ নাই অধিকাৰ। আপোন পথে চলিছে সকলো, কোনেও কাৰো কৰা নাই। এইবাৰ আমি লক্ষী মন্দিৰৰ ভিতৰৰ পূজাখনৰ মণ্ডপত সোমালোঁ। এইজনী হৈছে দুৰ্গা গোসাঁনী। চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ। যিহেতু অহাকালি মই তেজপুৰলৈ যাম, মানে অষ্টমীৰ দিনাখন তেজপুৰলৈ যাম, সেইকাৰণে আজি সপ্তমীৰ দিনাখন গুৱাহাটীৰ পূজাখন চালোঁ আৰু আপোনালোকো দেখুৱালোঁ। সোনকালে গুচি আহিবলগীয়া হ'ল, কাৰণ পেকিং কৰিবলৈ আছেতো, সেইটো কাৰণে। তেজপুৰত বাকীখিনি পূজা তেজপুৰত চাম, সেইখিনি আপোনালোকক মই নেক্সট ভিডিঅ'টোত দেখুৱাম। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভালেই লাগিলে, কিন্তু ভিডিঅ'টো আপোনালোকে অলপ পলমকৈ পাব। ঠিক আছে, আজিলৈ ইমানতে। নমস্কাৰ যাচিলোঁ আৰু সকলোকে আকৌ এবাৰ শাৰদীয় দুৰ্গা উৎসৱৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। ছন্দে সেজ হৃদয়ের তান, আমি